ৰাস্তা ঘাটে ৰাতিত মেণ্ডেল যিবিলাক পাগল মানুহ আছে, মেণ্ডেলিং মানুহবিলাক ৰাতিতে ঘূৰি ফুৰে, হয় নে নহয়? কিন্তু সাংবাদিকে কিয় ৰাস্তা ঘাটত ঘূৰি ফুৰি থাকে? এইটো কথাৰ উত্তৰ, এইটো মেণ্ডেল নেকি সাংবাদিক বিলাক? ৰাস্তা ঘাটতো পাগল বিলাকহে ঘূৰি ফুৰি থাকে, সাংবাদিক ৰাতিত কি কৰে এইটো আপোনালোকে কওক না। ৰাস্তাতে আপোনালোকে গোটেই দিন ৰাস্তাতে আপোনাৰ কাম কৰি আছে, বাইক লৈ গৈ আছে, এইটো নাই আপোনালোকে ৰখি কিয় থাকে? কোনোবা গাড়ী কিয় চেঙ্গেল দিয়ে আপোনালোকে? গাড়ী কি আহিছে না আছে আপোনালোকে সেইটো কি আপোনাৰ সেইটো দায়িত্ব নহয় না? ৰাতি আপোনালোকে কি আছে? যদি কিবা বেয়া হৈছে সেইটো পুলিচ প্ৰশাসনৰ দায়িত্ব, সেইটো ছেকেণ্ডৰ দায়িত্ব পুলিচ প্ৰশাসন। সাংবাদিক হলে ৰাস্তা ঘাটত কিয় ঘূৰি ফুৰি থাকে? ইমান ঠাণ্ডাৰ মাজত ইমান কষ্ট কিয় কৰিব লাগে? ঘৰত শুই থাকিব লাগিব। তাতো ৰাতি 12টা 1টাতো কোনো কাম নাই, 3টাতো কোনো কাম নাই, গোটেই ৰাতিতে আমি দেখা পাওঁ যে ৰাস্তাতে ঘূৰি ফুৰি থাকে। তাৰমানে মেণ্ডেলৰ লগত মানে ঘূৰি ফুৰি থাকে নেকি?